সত্ৰনগৰীৰ ৰামদিয়াৰ বঙালতলাস্থিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী চৈতন্য সত্ৰত শ্ৰী শ্ৰী চৈতন্য মহাপ্ৰভুৰ ৫৪০তম জন্মোৎসৱ আৰু শ্ৰী শ্ৰী চৈতন্য সত্ৰ অষ্টপ্ৰহৰ সংকীৰ্তনৰ ৭০তম মহোৎসৱ ভাগি তিনিদিনীয়াকৈ ২৮ ফাগুন বৃহস্পতিবাৰৰ পৰা শুভাৰম্ভ কৰা হয়। সেই অনুসৰি আজি প্ৰথম দিনা উষা কীৰ্তন, বন্তি প্ৰজ্বলন, পতাকা উত্তোলন, বৃক্ষৰোপণৰ পিছতে আবেলি সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰম্ভ কৰা হয়। সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে বিজেপি অনুসূচিত জাতি মৰ্চাৰ উপসভাপতি প্ৰকাশ দাসে। আনহাতে সন্ধিয়া অধিৱেশৰ শেষত দ্বিতীয় দিনা ২৯ ফাগুন শুক্ৰবাৰে পুৱা ৫:৪৩ অষ্টপ্ৰহৰ সংকীৰ্তনৰ শুভাৰম্ভ কৰা হয়। পুৱা ৬ বজাত অখণ্ড চৈতন্য ভাগৱত পাঠ, দুপৰীয়া মহাভোগ বিতৰণ, আমন্ত্ৰিত অতিথিৰ অভ্যৰ্থনা আৰু ৩০ ফাগুন শনিবাৰে পুৱা অষ্টপ্ৰহৰ সংকীৰ্তনৰ সামৰি পৰিবলৈ বুলি জানিবলৈ দিয়ে আয়োজক সমিতিয়ে। আমাৰ বহু বছৰ আগৰ পৰা মোৰ ইমান অভিজ্ঞতা নাছিলে। এবাৰ মই পঠাইছিলোঁ, এবাৰ মানে চবখিনি পালন কৰি পেলাই পঠাইছোঁ। এইবাৰ আকৌ ভগৱান চৈতন্যৰ পৰাই দায়িত্বটো দিছে। গতিকে আমাৰ এই চৈতন্যটো অসমৰ ভিতৰত আমাৰ এইটো চৈতন্যতে একদম মেইন, মানে আমি জানাত আৰু সত্ৰটো তাৰে ভিতৰত আপোনাৰ ৫৪০তম নেকি ৫৪০তম জন্মোৎসৱ। তাৰ কাৰণে আমাৰ গোটেই মানুহখিনি, মানে আমাৰ বঙালতলা ৰাইজ বুলি নহয়, একেবাৰে মানে কিছু বছৰ আগৰ পৰা আমাৰ গোটেই ৰামদিয়াখন একত্ৰিত হৈ আমাক সকলোৱে মানে সহযোগ কৰে। তাৰ কাৰণে উৎসৱটোৰ কাৰণে আগবাঢ়ে, তাৰ কাৰণে আমাৰ ধুনীয়া লাগে আৰু সেইখিনি আৰু মানে ভাল লাগে আৰু কথাটো। আজি কি কাৰ্যসূচী? আজি আপোনাৰ ৰাতিপুৱা হ'লে আমাৰ প্ৰথম উষা কীৰ্তন, তাৰপিছত আপোনাৰ পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, তাৰপিছত বৃক্ষৰোপণ, তাৰপিছত নিজৰ শোভাযাত্ৰা, এতিয়া আমাৰ অভ্যৰ্থনা আছে। আৰু কালি আপোনাৰ আমাৰ ৰাতিপুৱা ৫টা কিমানৰ ৫:৩০ পৰা হ'ব দিয়কচোন, ৫টাৰ পৰা নেক্সট দিনা ৫টালৈ আমাৰ হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ কৃষ্ণ হৰে 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 ৰাম 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 হৰে হৰে। সাংস্কৃতিক শোভাযাত্ৰা মানে কোনেও শুভাৰম্ভ কৰিলে? শুভাৰম্ভ কৰিলে আমাৰ হেৰি প্ৰকাশ দাই ওলাইছে। আৰু এইটো মানে ক'বলগীয়া হেৰি, আমাৰ বঙালতলা যিটো হেৰি এই মানে শোভাযাত্ৰা, আমাৰ ধৰক শংকৰদেৱো হয়, ডাঙৰদেৱো হয়, দিয়কচোন আৰু বেলেগৰ কথা ক'ব নোৱাৰি, তথাপি আৰু আমাৰ মানুহখিনি অলপ বেছি হয় আৰু। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.